আজি আমাৰ গড়চৰ ব্লক BPF-ৰ যুৱ মহিলা BSU আৰু বিভিন্ন 5টাকৈ আমাৰ কোষ আছে। সেই কোষৰ বিশেষ অভিৱৰ্তন একদিনীয়া। সেই বিশেষ অভিৱৰ্তন আমাৰ প্ৰথম কাৰ্যসূচী আছিল দলীয় পতাকা উত্তোলন। সেইটো আমাৰ প্ৰথম কাৰ্যসূচী, যেটো আছিল আমাৰ শ্বহীদ দৰ্পক মানে শ্বহীদ দৰ্পক হিচাপে আমাৰ কেন্দ্ৰীয় BPF-ৰ PMB বডিৰ সদস্য লোহিত বৰুৱা ডাঙৰীয়া আছিল। আৰু আমাৰ আজিৰ যি মানে বিশেষ অভিৱৰ্তন, সেই বিশেষ অভিৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল আমাৰ BTC-ৰ মানে সন্মানীয় EM লোমচাও दैमारी ডাঙৰীয়া ছাৰ। আৰু এইখন বিশেষ অভিৱৰ্তনখন উদ্বোধক হিচাপে মাতিছিলোঁ আমাৰ BTC-ৰ EM তথা কামৰূপ জিলা BPF-ৰ সভাপতি সন্মানীয় মহেশ্বৰ বসুমতাৰী ছাৰ ডাঙৰীয়াক। নিৰ্দিষ্ট বক্তা হিচাপে আমি গণেশ কছাৰী EM ডাঙৰীয়াক মাতিছোঁ, তেওঁ বিশেষ কাৰণত আহিব নোৱাৰিলে। আমাৰ সেই নিৰ্দিষ্ট বক্তাত আমি আমাৰ কামৰূপ জিলা যুৱ BPF-ৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক আমি নিৰ্দিষ্ট বক্তা হিচাপে মানে ভাষণ আগবঢ়াইছোঁ। আজিৰ আমাৰ এই বিশেষ এদিনীয়া কাৰ্যসূচীৰ যি অভিৱৰ্তন, সেইটো আছিল বিশেষ এনেধৰণৰ। আমাৰ বিভিন্ন সমিতিবিলাক আমাৰ ৰিচাপল কৰিব লগা আছিল। বিশেষকৈ মহিলা গড়চৰ ব্লক BPF-ৰ মহিলা সভানেত্ৰী মানে VCDC-ৰ চেয়াৰমেন হোৱা লেখীয়াকৈ আমি সভানেত্ৰী আজি আমি নিৰ্বাচন কৰিছোঁ নিৰ্মলা বড়ো ডাঙৰীয়ানীক। আৰু ঠিক তেনেকুৱা মানে বিভিন্ন চেলবিলাকৰো সভাপতি নাইবা সম্পাদক এনেধৰণৰ অদল বদল ৰিফৰ্মেশ্যন কৰিব লগা আছিল, সেইটো আমি আজি সম্পন্ন কৰিছোঁ। আমি আজিৰ যি সভা বিশেষ অভিৱৰ্তনৰ শেষৰ পিছত কেইদিনমান পিছত আমি গড়চৰ ব্লক BPF-এ মানে বৰ্ধিত কাৰ্যনিৰ্বাহক মানে সভা আহ্বান কৰি পেলাই আজিৰ যি মানে ৰিফৰ্মেশ্যন কৰা হ'ল বিভিন্ন মানে সমিতিবিলাক, সেইখিনি আমি মানে হেণ্ডঅভাৰ কৰাৰ কাৰণে আমি দিন বাৰ ঠিক কৰিম। গড়চৰ ব্লক BPF-ৰ একদিনীয়া বিশেষ অভিৱৰ্তন লৈছিলোঁ। ইতিমধ্যে আমি গড়চৰ ব্লক BPF-ৰ অন্তৰ্গত 12টাকৈ প্ৰাইমাৰীত পৰ্যবেক্ষক নিযুক্তি কৰি পেলাই প্ৰাইমাৰী কমিটি BPF, VCDC কমিটি আৰু অন্যান্য নিকায় নিগমবিলাকৰ যিমান আমাৰ বিষয়ববীয়া আছে, তেওঁলোকৰ লগত এটা সমন্বয় স্থাপনৰ কাৰণে কাম কৰি আছোঁ। আৰু আমাৰ এটা বিশেষ কেইটামান কমিটি ৰিচাপল কৰিব লগা আছিল। মহিলা BPF, যিহেতু আগৰ সভানেত্ৰীজন চেয়াৰমেন হ'ল বাগডবাৰ মৰমী শৰণীয়া স্বৰ্গীয়াৰী, তেনেকৈ কেইবাটাও পোষ্ট আছিল। সেই পোষ্টবিলাক আমি ফিল আপ কৰিছোঁ। আৰু এটা পূৰ্ণাংগ মহিলা গড়চৰ ব্লক কমিটি BPF, বেংগলী চেল, ৰাজবংশী চেল, মাইনৰিটি চেল, এইবিলাকত অলপ মানে ৰিফৰ্মেশ্যন কৰি পেলাই শক্তিশালী একোটাকৈ চেল কমিটি, মহিলা কমিটিবিলাক আজি এই বিশেষ অভিৱৰ্তনৰ জৰিয়তে আমি সম্পন্ন কৰিছোঁ। আৰু এনেও এই নিৰ্বাচনৰ পিছত একবাৰ গোটেই কৰ্মীবিলাকৰ লগত দেখা সাক্ষাতৰ সুযোগ পোৱা নাছিলোঁ, সেইখিনিও এই বিশেষ অভিৱৰ্তনৰ জৰিয়তে আমি সম্পন্ন কৰিছোঁ। বাজেট অধিৱেশন হৈ গ'ল, গতিকে আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা কেনেদৰে সুবিধা লাভ কৰিব পাৰিব? এতিয়া আমাৰ এইবাৰৰ বাজেটত প্ৰায়বিলাক ডিপাৰ্টমেণ্টৰ নৰ্মেল বাজেট এল'কেশ্যনবিলাক কমকৈ আহিছে। পৰৱৰ্তী বাজেটতহে এই পূৰ্ণাংগ ৰূপ পাব বুলি আশা কৰিছোঁ। আৰু গড়চৰ পৰিষদীয় সমষ্টিত হেণ্ডলুম টেক্সটাইলৰ বিশেষ নাই। বাগডবাত এটা ট্ৰেইনিং চেণ্টাৰ আছে, সেইটোত কি কাম কৰিব লগা আছে মই চাম। আৰু বাকী পৰৱৰ্তী সময়ত ইয়াত হেণ্ডলুম ক্লাষ্টাৰ বা এনে জাতীয় গঠন কৰিব পৰা যাব না নাযায়, ইয়াৰ ওপৰত পৰ্যবেক্ষণ কৰি থকা হৈছে হেণ্ডলুম টেক্সটাইলত। বাকী সাংস্কৃতিক যিটো বিভাগ, এই বিভাগত বিভিন্ন জেগাত কিবা কৰিম। আমাৰ গপচাৰ VCDC-ৰ অন্তৰ্গত মাৰাই গাঁৱত এটা সাংস্কৃতিক মঞ্চ বনাম বুলি ভাবিছোঁ। আৰু বিভিন্ন ঠাইত বনাম আৰু আমাৰ সমষ্টি যিহেতু। ৰাস্তা পদূলি ক্ষেত্ৰত বহুত বেয়া হৈছে, এই ক্ষেত্ৰত ৰাস্তা পদূলিৰ কাম ক্ষিপ্ৰ গতিত চলি আছে। বয়াগালাৰ কাৰণে আমি MLA-ৰ লগত কথা পাতিছোঁ, ভাল হ'ব। তাৰপিছত গুৰমু মৰমী চকৰ পৰা গাছবাৰী ৰাস্তা কিবা কৰা হ'ব। আৰু গড়চৰটো কাৰোবা এই মেইন ৰাস্তাটো কিবা কৰা হ'ব। খালি আমাৰ হকপুৰ টু উগুৰি ৰাস্তাত এতিয়ালৈকে ইষ্টিমেশ্যন হোৱা নাই, বাকীবিলাক চব ইষ্টিমেটবিলাক
চলি আছে আৰু হয়তো খৰালিৰ পৰা কামবিলাক আৰম্ভ হ'ব ৰাস্তাৰ।